हेलो एवरीवन की खबर आशा কৰিছো আপোনালোকৰ সকলোৰে ভাল বৰ্তমান মোৰো ভালে আজি হৈছে বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজা চাবলৈ আমি গৈ আছো আপোনালোকে হয়তো থাম্বনেল দেখি গম পাইছে কি হ'বলৈ গৈ আছে ভিডিওটো যদি আপোনালোকে পূজা চাব বিচাৰে মোৰ ভিডিওটো স্কিপ নকৰাকৈ সকলোকে চাই থাকিব এয়া মোৰ লগত গৈ আছে আমাৰ পেহী হাই কৈ দিও হাই আৰু এইফালে আমাৰ এয়া অংকুৰ হাই কোৱা ফাইনেলি আমি পাই গলোহি আৰু আপোনালোকে চাই থাকিব এয়া আমি আহি আছো আমাৰ ৰাইজবিলাক তামাম ৰিলছত বিজি এফালে এজনীয়ে একেবাৰে কৈছোঁ হাইও দেখিব মজা লাগিছে এইফালে এজন কেমেৰামেন হৈছে হাই কোৱা ঘামি দামি শেষ হৈ গৈছেগৈ ল'ৰাটো অৱস্থা নাই আমি শেষ হৈছোঁ কাৰণ আমি নাচি নাচি শেষ হৈ গৈছোঁ দেখিছে নহয় ৰাইজ আপোনালোকক দেখাই আছোঁ এই আমাৰ পেহীয়ে ৰিলছ বনাই আছে পূৰা ৰিলছত ব্যস্ত বাবৰে বা ব্লগো বনাইছে মাজে মাজে আমাৰ কেমেৰামেনৰ অৱস্থা চাওঁচোন বাৰু কেমেৰামেন কেনেকুৱা লাগিছে ভিডিঅ' বনাই কোৱা আকৌ ভাল লাগিছে নাই গৰম উঠিছে নেকি শুনিছে নহয় মাইকী মানুহৰ লগত কেতিয়া আহিব নাপায় বুলি কৈছে তেওঁ মতা মানুহৰ লগত আহিব তেতিয়াহে ছোৱালী জগা পাৰিব ন এতিয়া চাই থাকক আৰু বাগান দেখিছেনে চব পিনে এইফালে আমি মাজতে সোমাই পূৰা ৰিলছ বনাই আছোঁ চবফালে বাগান 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 এইফালেও বাগান আছে এতিয়া আমি আহি আছোঁ চাহপাতৰ ফেক্টৰীটোৰ ওচৰলৈ আৰু আপোনালোকক দেখাব চাহৰ ফেক্টৰীটো ময়ো আজিহে দেখিম আৰু আপোনালোককো লগতে দেখাই থাকিম আমাৰ ৰাইজবিলাক গৈ আছে ইমান খোজকাঢ়ি খোজকাঢ়ি যাবলগীয়া হৈছে নহয় পূৰা পৰিচয় বিচাৰি গৈছিলোঁ নোৱাৰোঁ দেই ফাইনেলি ৰাইজ পাই গ'লোঁ সি চাহৰ ফেক্টৰীটো আৰু আপোনালোককো দেখাম ভাবিছোঁ মোৰ লগতে আৰু আজি প্ৰথম মই আহিছোঁ আনকালে আহি পোৱা নাই এতিয়া চাই থাকোঁ ইহঁতকে তাৰমানে মোক এৰি থৈ গুচি আহে পূৰা ফেফাই গৈছোঁ খোজকাঢ়িব পৰা নাই কৰা তুমি মোক কেলৈ এৰি থৈ আহিছা একদম ভাগৰ লাগি গৈছেগৈ এতিয়া গৈ আছোঁ আপোনালোকে চাব পাৰে ইয়াত চাহৰ ফেক্টৰীত এতিয়া কি বনাই আছে চাওঁগৈচোন ভিতৰলৈ যাওঁ বুলি ভাবিছোঁ ভিতৰত যাব দিয়ে বা নিদিয়ে এয়া হৈছে মধুপুৰ বাগানৰ ফেক্টৰী হয় ফেক্টৰী এতিয়া আমি ইয়াত আছোঁ এইটো বহুত ডাঙৰ ফেক্টৰী হয় এয়া ইয়াত কি বনোৱা হৈছে ইয়াত আচলতে মাছ চাউল মাহ প্ৰসাদ ঠিক কৰি আছে এইফালে ইয়াত কৰে নেকি চাহপাত ইয়াত বনাই নেকি এইটো নেকি এইফালে ভাবিছোঁ চাহৰ ফেক্টৰীটো ভিতৰলৈ যাওঁ বুলি যাব দিয়ে বা নিদিয়ে গতিকে চাই থাকচোন আপোনালোকে মোৰ লগতে গৈ আছোঁ এতিয়া আছোঁ আমি পূজাস্থলীত আৰু আপোনালোকে চাব পাৰে এয়া হৈছে ইয়াতে পূজা পাতিছে বিশেষকৈ মই যাব এতিয়া পৰা নাই পূজাস্থলীলৈ সেৱা কৰিবলৈ আপোনালোকে আমাৰ এইবিলাক পূজা চূজা কৰাৰ নিয়ম নাই আমি সেৱা কৰিব নাপায় বুলি কয় সেইটো কাৰণে কৰা নাই ওলাই দিলোঁ আৰু বহুত মানে মনটো দুখ লাগিছে কিনো ক'ম আপোনালোকক ভাবিছিলোঁ ফেক্টৰীটোৰ ভিতৰত গৈ দেখাম কিন্তু মই যাব নাপালোঁ কি কৰিব আজি দিনটো বোলে যাব নিদিয়ে ভিতৰলৈ অন্য দিনাখনো যাবলৈ দিব সেইটো কাৰণে ভাবিছোঁ এদিনা আহি আপোনালোকক দেখাই আছোঁ আৰু এতিয়া ওলাই দিলোঁ পূৰা খোজকাঢ়ি কাঢ়ি মাৰি দিছোঁ আৰু ঘৰৰ পিনে অঁ এতিয়া গৈ দোকানত সোমাম ন কিবা এটা কিনি দিবা আকৌ দেই কি বুলি ক'লা আকৌ কোৱাচোন অঁ দেখিছা নহয় কিমান দুখীয়া বেলুন এটা কিনি দিব বোলে অঁ হুইচেল এটা কিনি দিব বোলে মোক বোলে দেখিলে নহয় এইফালে আমাৰ এজনী পিস্তা খাইছে আৰু মোক কিমান এইফালে পৰলি হৈছে দিয়া ষ্টাইলটো কেনেকুৱা কিহত দিছে চাওক এনেকৈ আপোনাৰ দিছে কেনেকৈ দিছে চাওকচোন আপোনাৰ এই কাগজত এনেকৈ দি দিছে আৰু পানী ঢালি ল'বৰ কাৰণে এনেকৈ দি দিছে গ্লাছত
এইফালে কাপোৰ দোকানো বহিছে ডিপি ফুকন ডিপি ফুকন কৰি দিব আপোনালোকে ক'ৰ পৰা আহিছে মই লোকেল ইয়াৰ গাঁৱৰে ডিম্পি ফুকন ডিপি ফুকন ডিম্পি ডিপি মোৰ মানুহজনীৰ নামো ডিম্পি হয় নি কি মজা লাগিছে দেখিবলৈ এইকেইটা চৰাই এনেকুৱা ল'বা নে এনেকুৱা ল'বা এইটো ভাল লাগিছে এইটো কিমান ধুনীয়াকৈ দিছে এইটো কণী পাৰিছে এইটো উমনি লাগি কণীটো গৈ আমলেট কৰি খাব পাৰিবা লোৱা কি লোৱা এইবোৰ ভাল লাগিছে এইকেইটা ভাল লাগিছে বেছি ধুনীয়া লাগিছে সেইকেইটাতকৈ এইকেইটা বেছি ধুনীয়া লাগিছে অকণমান কমাই লওক হা কম নহয় 100 টকাই লাগিব ভাল লাগিছে বেলেগৰ নহয় ল'বা দে ল'বা নেকি নহ'লে মই দিওঁ এই ৰ'বা নহয় মই কিবা এটা দিওঁ তোমাক সেইকাৰণে হেৰি কৰিছোঁ কিমান দিলো ঘৰ আহি পাই গ'লোহি আৰু পূজাত কি কিনিলোঁ আপোনালোকে তাত নেদেখুৱা নহ'লে ভালকৈ আৰু এতিয়া চাব পাৰে এইটো হৈছে বেগ পইচা থ'বৰ কাৰণে মালৈ আনিছোঁ তাৰপিছত এইটো মোক পেহীয়ে গিফ্ট দিছে আপোনালোকে তাত দেখাইছিলে কি মৰম লগাই চাওকচোন মৰম লাগিছে আৰু আমাৰ ঘৰত টিকলি এজনী আছে টিকলিজনী মৰিবৰ কাৰণে আনিছোঁ আৰু ইয়াত জেলপি আছে চাহ খাম এতিয়া আৰু ইমানেই দুৰ্গা পূজাটো ল'ম বুলি ভাবিছোঁ কি ল'ম ইমান বস্তু চালোঁ মই কিনিলোঁ দেখা দিওঁ মই কিনিলোঁ দেখা দিওঁ তুমি কি কিনিছিলা মই